guys, welcome back to my channel. তাই আজি এতিয়া আহি আছে গুৱাহাটীৰ পৰা মই এই আনিবলৈ খৰধৰকৈ এতিয়া ৰাতিপুৱা ওলাই আহিছোঁ পাবহি আৰু এতিয়া ৰাতিপুৱা মৰ্ণিং ৱাক কৰি আছে ভালে কৰিছে এই থাৰখন মডিফাই কৰিলে এখন চকাকেইটা বেয়া লগা নাই পিছে মজা লাগিছে টাইম হৈছে 7:15 বাছখন একচুৱেলি 6:30 পোৱা কথা আছিলে কিবা কি কাৰণে জানো দেৰি হ'ল ৰাতিপুৱা ৰহিয়া ৰোড এইটো হৈছে ৰাতিপুৱাৰ লোহিয়া ৰোড এইটো এটা আহিয়ে ভাল লাগিছে ইমান ধুনীয়া খালী ৰাস্তা নহয় এনেকুৱা চাগে খালী ৰাস্তা সেই 80 চনতে আছিলে আমাৰ তিনিচুকীয়াত মানে দিনত আৰু এতিয়া অকল ৰাতিপুৱা চশমাযোৰ পিন্ধি ল'লোঁ মানে যেনেকৈ ৰ'দ দিছিলে চকুকেইটা একদম এনেকৈ চাব লগা হৈছিলে এতিয়া STC ৰৈ আছোঁ এই জুগুৰি ষ্টেচন পাইছেহি বেছি দূৰ নাই পাবহি এতিয়া আৰু ইয়াত ৰাতিপুৱা ইমান জেম লাগে নহয় এখন গাড়ী এতিয়া এখন এইফালে ভৰাব ইফালৰ পৰা এখন বাছ ওলাব আৰু উইংগাৰখন ইয়াত ঘূৰাব তাৰপৰা ইফালৰ পৰা বাছ এখন আহি আকৌ এনেকৈ ইফালে ভৰাব এই বাছবোৰ আকৌ এনেকৈ ওলাব তাৰপৰা ইফালে এই আল্ট্ৰা বাছৰ পৰা এনেকৈ ৰখাই থ'বই এনেকৈ এখনকৈ লাইনকৈ এখন আকৌ ইখন এখন আকৌ সেইফালে এখন আছে আৰু এখন আকৌ ইয়াতে ঘূৰাই দিলে এই উইংগাৰখনৰ পিছফালে লিখা আছে খালি আখৰকেইটা অকণমান মুচ খাই গৈছে বুঢ়ী নজৰ ৱালে তেৰা মুহ কালা বুঢ়ী নজৰ ৱালে তেৰা মুহ কালা এইখন ফাইনেলি তাৰ পাই গ'লহে এতিয়া বাছখন বা ক'ত ৰখায় সেইয়া তাই নামিছেহি ৰঙা কালাৰ এয়া ফাইনেলি আহি পালেহি তাই এতিয়া লেটছ গ' হোম কেনেকুৱা লাগিলে মিছ কৰিছিলা নাই বতৰটো ইমান ডাৱৰীয়া কৰিছে ইফালে একদম ক'লা আকাশখন বৰ ধাৰাসাৰ বৰষুণ দিব চাগে এয়া দেউতাই গাড়ীখন ধুই আছে বৰষুণত মানে নেচাৰেল ৱাটাৰ আৰু বৰষুণৰ পানীবোৰ ৱেষ্ট হোৱাতকৈ মাৰি এডাল লৈ মই বস্তু এটা দেখাম দেই কেনেকৈ ধুইছে মাৰি এডাল লৈ মেলি তাত আগফালে অকণমান সেই শ্বেম্পু লগাই দিছে আৰু গাড়ীখন সেই ওপৰত এনেকৈ সেই জাষ্ট মাৰিডাল এনেকৈ ঘূৰাই দিছে দেখাম এতিয়া সেইডাল এতিয়া আৰু আন্ধাৰ কৰিছে এইফালে এনেকুৱা আন্ধাৰ কৰা মই দেখা নাই আকৌ এতিয়া বাজিছে দিনৰ 10টা কেনেকুৱা আন্ধাৰ কৰিছে চোৱা ন অঁ বাজিছে দিনৰ 10টা গাড়ীবোৰে দিনতে লাইট চাইট জ্বলাবলৈ ধৰিলে এই ৰাস্তাত ধুমুহা মাৰিছে এইবোৰ কপাহ ফুল নেকি আজি মই যেতিয়া এই আনিবলৈ বাছ ষ্টেণ্ডলৈ গৈছিলোঁ যে তেতিয়া ইমান ৰ'দ দিছিলে মই ছানগ্লাছ পিন্ধিব লগা হৈছিলে ৰ'দৰ কোবত কি হয় আৰু নামটো শুনিছোঁ অমলেট নিচিনা লাগিছে দেখিবলৈ চুজি আৰু কি আছে কণীও আছে নে নাই এইবোৰ চালাড হয়নে আজি মই বেলেগ বস্তু এটা খাব লৈছোঁ যিটো নামটো হৈছে কি উত্তাপম সেইটো আজিলৈকে খোৱা নাই বাৰু চাউথ ইণ্ডিয়ান এনেই ধোচা ইডলি এইবোৰ খাইছোঁ উত্তাপম খোৱা নাই নামটো শুনিছোঁ উত্তাপম আৰু এই দৈ আৰু এইবোৰ চালাড
এই বস্তুবোৰ দি বনায় মানে বহুত হেল্ডি হয় আৰু হেল্ডিও হয় বস্তুটো চুজি দৈ চব্জি চাওঁতে চাওঁতে গধূলি হৈ গ'লগৈ আজি এতিয়া ওলাই আহিছোঁ মা দেউতাক আনিবলৈ মা দেউতাহঁত গৈছে স্মাৰ্ট বজাৰ বজাৰ কৰিবলৈ আমি তাক কামত বহি আছিলোঁ লেপটপত সেইকাৰণে অকণমান দেৰিকৈ ওলাই আহিছোঁ এতিয়া মা দেউতাক আনোগৈ আনি মা দেউতাক ঘৰত থৈ আকৌ এই ইণ্ডাষ্ট্ৰিলৈ যাব এইকেইদিন নাছিলে যায় সেইকাৰণে কাম চাম চাবলৈ তাৰপিছত ডাইৰেক্ট তালৈ যামগৈ আমি আহিলোঁ ঘৰ আহি এতিয়া ভাত চাত খাই এতিয়া ব্লগটো এডিট কৰোঁ আৰু এইটো আপলোডত লগাই দিওঁ আৰু যদি ইমানলৈকে চালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই